তাতে গৈ দেখুৱাম বাৰু তাৰ পৰিৱেশ কেনেকুৱা লাগে আপোনালোকে জনাব আপোনালোকৰ মাজত লৈ আহিম বাৰু ভিডিঅ' ক্লিপ এটা ত' এতিয়ালৈ আহিছোঁ হাই গাইছ মোৰ চেনেলটিলৈ যদি আপোনালোক নতুনকৈ আহিছে তেতিয়াহ'লে আপোনালোকে বেল আইকনটো দবাই দিব নটিফিকেশ্যন পাবৰ কাৰণে চ' লগতে লাইক কমেণ্ট শ্বেয়াৰ আৰু যদি ভাল পায় ভিডিঅ'টো অকণো স্কিপ নোহোৱাকৈ শেষৰ ফালে চাব তেতিয়াহে আচল মজাটো পাব আপোনালোকে ছাপোৰ্ট কৰিব যাতে আগলৈ নতুন নতুন ভিডিঅ'বোৰ দি থাকিব পাৰোঁ আপোনালোকৰ মাজলৈ আনিব পাৰোঁ আৰু লগতে আপোনালোকে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব চ' আজিলৈ ইমানতে সামৰিছোঁ আগলৈ ভিডিঅ'টো চাব আপোনালোকে অকণো স্কিপ নকৰিব দেই ৰ'ব আপোনালোকক কথা এটা কোৱা হোৱাই নাই নহয় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই আপোনালোকে হয় মই বৰ্তমান বকৰাঝাৰ গৰখীয়া মন্দিৰ প্ৰাংগণ আহি পালোহি চ' আপোনালোকক দেখুৱাম এয়া মই মন্দিৰ প্ৰাংগণলৈ আগবাঢ়িছোঁ মন্দিৰৰ সন্মুখলৈ মানুহৰ মাজেৰে লাহে লাহে খোজকাঢ়ি গৈ আছোঁ যথেষ্টখিনি মানুহ দেখা গৈছে বোকাঝাৰত অৱস্থিত কলাইগড় সমষ্টিৰ অন্তৰ্গত বোকাঝাৰত অৱস্থিত নিচেই কাষতে কলাইগড় নিচেই কাষতে গাখীৰ খোৱা মন্দিৰ বুলিও কয় মানুহবোৰে সেয়া আপোনালোকক আজি দেখুৱাম মানুহৰ মাজেৰে গৈ আছোঁ গাঁৱৰ ভিতৰত একদম বহুখিনি ভিতৰত যাব লাগে কলাইগড়ৰ পৰা অতি কমেও 5 কিলোমিটাৰমান হ'ব কলাইগড়ৰ পৰা এই মন্দিৰৰ কাষ পালোহি ভক্তপ্ৰাণ ৰাইজে জোতা চেণ্ডেল খুলি ভিতৰলৈ প্ৰৱেশ কৰিছে বাহিৰতে ৰাখিছে জোতা চেণ্ডেলবোৰ এয়া মন্দিৰৰ ভিতৰৰ অংশ ইয়াতে য'ত গাখীৰ ঢালে মন্দিৰৰ গাখীৰ খোৱা মন্দিৰ বুলি কওঁতে য'ত গাখীৰ ঢালে তাৰ অৰ্পণ কৰে ভগৱানৰ নামত অৰ্পণ কৰে আৰু তাত ধূপ চাকি বন্তি জ্বলাই সকলোৱে এয়া আপোনালোকে চাই ল'ব ধুনীয়াকৈ এইটো মন্দিৰটোৰ সন্মুখৰ ভাগ বিষ্ণু চিত্ৰ আছে আৰু মানুহবিলাক লাইন পাতি পেলাই গৈ আছে চাকি বন্তি দিবলৈ গাখীৰ ঢালিবলৈ লাইনটো চাওক বহুত দীঘলীয়া মহিলা মানুহে বেছি দেখা পালোঁ এইফালে ৰধাৰ থলীত নাম পৰিৱেশন হৈ আছে নাগাৰা নাম সকলোৱে নাগাৰা নামত ব্যস্ত নাগাৰা নাম উপভোগ কৰি আছে এইজনী পাঠকনী মই এয়া মহাপ্ৰসাদ দিব লগতে চাহো বিতৰণ কৰি আছে তালৈ আহি আছোঁ ভক্তপ্ৰাণ ৰাইজৰ কাৰণে চাহ প্ৰসাদৰ যোগাৰ কৰিছে দুপৰীয়া চাহ খোৱাৰ পিছত আকৌ মহাপ্ৰসাদ দিব
মানে ভাত সাজ দিব, দুপৰীয়া ভাত সাজ। কাষতে দুই এখন দোকানো আছে, বহিছে। চাই লওক আপোনালোকে, দুই এখন দোকানো বহিছে। এই ভিতৰৰ ফালে আহিলোঁ মই, মানে ভোজনাথলীলৈ আহিলোঁ। ইয়াতে ভোজনৰ বাবে মানুহবোৰ বহিছে আসনত, নিজৰ নিজৰ আসন গ্ৰহণ কৰিছে। এতিয়া মাহ প্ৰসাদ দিবলৈ আয়োজন কৰিছে। যথেষ্টখিনি ডাঙৰ ভোজনালয়, যথেষ্টখিনি মানুহ বহিছে। ভক্তপ্ৰাণ ৰাইজ যথেষ্টখিনি আছে। BTAD লগতে দৰং জিলাৰ পৰাও যথেষ্টখিনি মানুহ, ভক্তপ্ৰাণ ৰাইজ আহিছে দৰ্শন কৰিবলৈ, মন্দিৰ দৰ্শন কৰিবলৈ। এয়া এতিয়া তেওঁলোকক ভাত দিয়া হৈছে। খোৱাত ব্যস্ত তেওঁলোক এতিয়া বৰ্তমান। আজিলৈ ইমানতে আহিছোঁ, ধন্যবাদ, বাই বাই।